Hello guys, good morning. আজি নতুন ব্লগ এটাত লৈ আৰম্ভ কৰিছো আৰু আজি গৈ আছো আমি গৰখা গোসাই থানলৈ। আজি এটা স্পেশাল ডে। কি স্পেশাল ডে এইটো গম পাই থাকিব। আহি থাকক। আজি গাড়ীত বহুত মানুহ। আজি অকল দেউতা আৰু মই নহয়। এয়া আছে দেউতাৰ খোলাত আছে বাবু আৰু এয়া বেক সাইডে। হেল্ল' গৈ আছো বাকীখিনি আপোনালোকক দেখুৱাই আছো আহি থাকক। যা চিমলাগুৰি ক্ৰছ কৰি আহে কলভঙা পালোঁ। কলভঙাৰ পৰা আৰু বেছি সময় নালাগে, আমাৰ খুব বেছি 5 মিনিটমান লাগিব। তো বাকী আহক ডাইৰেক্ট গৈ এতিয়া লগ পাম আমি নেক্সট গৰখা গোসাই থানত। সেই গৰখা গোসাই থানত এইখিনি পালোহি সন্মুখত বেক চাইডে আছে। তো বাকী গৈ আছোঁ আপোনালোকক দেখুৱাই থাকিম, তো চাই থাকিব। সাজি পাঁচটা ধূপ একটা বস্তুখিনি ল'লোঁ, চাকি প্ৰসাদ এইবিলাক। তো এতিয়া ওলাইছোঁ, আগলৈ গৈ আছোঁ, অলপ দেখুৱাই থাকিম। ইয়াত খৰি চৰি থোৱা, তো খৰিখিনি থুই লওঁ খৰিহা। চেণ্ডেল পিন্ধি আহিছিল আৰু চাকি জ্বলাই আছোঁ, জ্বলাই লওঁ। এইফালে বহুত ভিডিঅ' কৰাচোন। চাকি জ্বলাই আছে। সিফালে দিছোঁ পেকেট এটা।
এতিয়া আমি গৈ আছোঁ পুখুৰীটোৰ পাৰলৈকে তো পুখুৰীৰ পাৰত যাম অহা এই পানী লেতেৰা হৈ গৈছে মাছ চাছ আকৌ দেখা নাযায় পানী লেতেৰা লীনা কাছো কাছো এইখিনিত ওলাইছিলে বহুত ডাঙৰ এই কাম কাই কৰে বা এই পেকেট প্লাষ্টিকৰ পেকেট কেইটা ফেলে কি বস্তু বাবা মৰম লাগে না মৰম লাগে তুমি ধৰি থাকা তোমাৰ সেই প্ৰসাদ দি আছে প্ৰসাদ ভিতৰত পৰাও ভৰি 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 সেনেকে নেদে কল দি আছে ফল মন্দিৰৰ পূজা দিলোঁ প্ৰসাদ খালোঁ এতিয়া আমি গৈ থাকোঁ বাই বাই